বিলাহী মিডিয়াম সাইজৰ 3টা লৈছো আদা 4 টুকুৰা লৈছো পিয়াজ সৰু সৰু 4টা লৈছো নহৰু 20 ফুটামান লৈছো আপোনালোকৰ ওচৰত যদি মিডিয়াম সাইজৰ পিয়াজ আছে তেনেহলে 2টা ল'ব পাৰে মোৰ ওচৰত সৰু সৰু পিয়াজ আছিল বাবে মই 4টা লৈছো নহৰুখিনি দি লৈছো আদাখিনি দি লৈছো পিয়াজখিনিও দি ললো আৰু বিলাহীখিনিও দি ললো গোটেইখিনি মই ব্লেন্ড কৰি লম এতিয়া গোটেইখিনি পেষ্ট কৰি ললো মছলাৰ বাবে মই লৈছো কাশ্মীৰী মিৰ্চ পাউডাৰ 1 চামুচ হালধি লৈছো মই আধা চামুচ ধনিয়া পাউডাৰ লৈছো 1 চামুচ জিৰা লৈছো মই আধা চামুচ জালুকৰ গুৰি লৈছো মই অলপমান আপোনালোকে যদি জ্বলা বেছি খায় অলপ বেছিকৈ ল'ব পাৰে গৰম মছলা লৈছো মই 1 চামুচ এতিয়া অলপ পানী দি ভালদৰে মিক্স কৰি লম মিক্স কৰাৰ পাছত অলপ সময় আপোনালোকে এনেকৈ ৰখাই থৈ দিব মাছখিনি মই হালধি নিমখ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ দি সানি ললো ভালকে তেলখিনি গৰম হোৱাত মাছখিনি মই দি ললো মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ব ভালদৰে ফ্ৰাই কৰা হৈ গৈছে প্ৰায় গোটেইখিনি মাছ মোৰ ভালদৰে ফ্ৰাই কৰা হৈ গ'ল এতিয়া একেখিনি তেলতে 5 ফোৰণ দি ললো কেঁচা জলকীয়া 3টাও দি ল'ব তাৰ পাছত লৰাই দিব পাঁচফোৰণ আৰু জলকীয়াখিনি ভালদৰে ফ্ৰাই হোৱাৰ পাছত পেষ্টখিনি দি ললো এতিয়া গোটেইখিনি মই ভালদৰে লৰাই ললো এই গোটেইখিনি কম ফ্লেমত আপোনালোকে 8 মিনিট মান সময় ভাজি ল'ব গোটেইখিনি লৰাই লৈ ঢাকনখন মাৰি দিব এতিয়া ঢাকনখন খুলি মাজে মাজে লৰাই দি থাকিব নহলে জ্বলি যাবও পাৰে আকৌ ঢাকনখন লগাই দিব এতিয়া মই মছলাখিনি দি ললো মিক্স কৰি থোৱা মছলাখিনি
মছলাখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিব। আৰু অলপ সময় ভাজি ল'ব। মাজে মাজে আপোনালোকে লৰাই থাকিব। এইখিনি 10 মিনিট সময় আপোনালোকে ভাজি থাকিব লৰাই লৰাই। মছলাখিনি ভাজি হৈ গ'ল। এতিয়া পানী দি দিব। আপোনালোকে পাতল কৰিম বুলি ভাবিলে জোলখিনি পাতল কৰিব পাৰে আৰু গ্ৰেভি কৰিম বুলি ভাবিলে কমকৈ পানী দিব। মই বেছিকৈ দিছোঁ পানী। পানী দি লৈ ভালকৈ লৰাই দিব। তাৰপিছত পৰিমাণ অনুযায়ী নিমখ দি ল'ব। নিমখখিনি দিয়াৰ পাছত ঢাকোনখন মাৰি উতলিবলৈ দিব। ভালকৈ উতল অহাৰ পাছত মাছখিনি দি দিব। তাৰপিছত আকৌ ঢাকোনখন লগাই দিব। ঢাকোনখন খুলি লৈ কুটি থোৱা ধনিয়া পাতখিনি দি দিব। তাৰপিছত আকৌ ঢাকোনখন লগাই দি উতলিবলৈ 5 মিনিট ৰাখি দিব। মোৰ দেখাবলৈ থাকি গ'ল।